Hello everyone. এখন 10 তাৰিখে হৈ যোৱা ফেব্ৰুৱাৰী 10 তাৰিখে হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ অসমীয়াৰ পেপাৰ কোৱেশ্চন পেপাৰ তো আমি অকমান আজি চাই লওঁ। এইটো প্ৰথমটো দিছে দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সমূহ শিক্ষক শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এইটো হ'ব প্ৰকাশ গোস্বামী। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? পণ্ডিত ৰাহুল সংস্কৃতায়ন। এইটো তাৰপিছত আমাৰ গ্ৰামাৰখিনি অকণমান চাই লৈছোঁ। এইটো গ্ৰামাৰখিনিত আছে আপোনাৰ আমাৰ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা, যিকোনো এটা ভাঙিব দিছে, তাত 3টা দিয়া আছে। হিমালয়টো হিমযোগ আলয়, দেৱৰ্ষিটো হ'ব দেৱ যোগ ঋষি, সজ্জন এইটো সৎ প্লাছ সৎযোগ জন সজ্জন। নেক্সটটো দিছে আমাৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। যিকোনো এটা লিখিলে হ'ব। তৃণ ঋকাৰৰ পাছত দন্ত্য মূৰ্ধন্য হয়। এইটো নেক্সট দিছে তলত যিকোনো এটা ব্যাস বাক্য হোৱা সমাহৰ নাম লিখা। ধেনুহৰ এইটো হৈছে দ্বন্দ্ব সমাস। এইটো হৈছে দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস এইটো দ্বন্দ্ব সমাস। এইটো ব্যাস বাক্য ভাঙিলে হ'ব ধেনু আৰু হৰ। এইটো হ'ব ধেনু আৰু হৰ। তাৰপিছত দিয়া আছে এইটো পীতাম্বৰ, পিতযোগ অম্বৰ, পীতাম্বৰ বা পঞ্চৱতীটো এইটো বহুব্ৰীহি সমাস। এইটো বহুব্ৰীহি সমাস। তাৰপিছত আমাক দিছে তলতীয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। বাক্যটি সৰল বাক্যলৈ নিব দিছে। এইটো জটিল বাক্য হৈ আছে। এইটো হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। দাড়ি এইটো। আমাৰ নেক্সট কুৱেশ্যনটো দিছে যথাস্থানত যতি চিহ্ন বহুৱা। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। এইটোত ইয়াতে মানুহজনে কৈছিল, ইয়াত কমা হ'ব, ইয়াত ঊৰ্ধ্বকমা মই আগত এইটোত মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ, দাড়ি ঊৰ্ধ্বকমা শেষ। এইটো তাৰপিছত দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আকৰ্ষণ এইটো হ'ব বিকৰ্ষণ। হাঁহি, কান্দন, বাহিৰ, ভিতৰ। একেবাৰে বহুত সহজ আহিছে। তো যিকোনো এটা লিখিব দিছে, এটা লিখিলে হ'ল। নেক্সট দিছে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। যি ৰাতি চৰে এইটো নিশাচৰ বুলি কওঁ আমি। নিশাচৰ। চবাই খোৱা বস্তু এইটো কয় চব্য। সখীয়েকৰ মাক সখীয়াই বা সখীমা। এইটো। তাৰপিছত নেক্সট দিছে তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। যিকোনো এটা লিখিব। তিনিটা দিয়া আছে, তিনিটা এটা লিখিলে। এইটো হ'ব হাট। হাটটো হ'ব এইটো বজাৰ। সমাৰ্থক শব্দ একে বজাৰ। তাৰপিছত দিয়া আছে গছটো হ'ব বৃক্ষ। পুৰণিটো হ'ব প্ৰাচীন। নেক্সট আছে তলত যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। তিনিটা দিয়া আছে, এটা ভাঙিব দিছে। মগনীয়াটো হ'ব মাঘ যোগ অনিয়াৰ। লিখোঁতা। লিখোঁতাটো হ'ব
লিখ প্লাস লিখ যোগ ওটা লিখোটা লিখ যোগ ওটা ঘৰুৱাটো হ'ব ঘৰ যোগ ৱা ঘৰুৱা এইটো হ'ব। নেক্সট আছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ঠুনুক ঠানাক মানে অস্ফুট যিটো মাত ফুটো নুফুটে নেকি ল'ৰা ছোৱালী মাতবিলাক যেনেকৈ ঠুনুক ঠানা। চুকৰ ভেকুলী হৈছে বাহিৰত জ্ঞান নথকা যাৰ একো বাহিৰৰ জ্ঞান নাই তেওঁলোকক চুকৰ ভেকুলী বুলি কয়। এইবিলাক আচলতে জঠৰ ঠাঁচ ধদৰ পচলা মিনছ এইটো এলেহুৱা। এটা বাক্য ৰচনা কৰি ল'ব যিকোনো এটা কৰিব দিছে সেইটো এটা কৰিলে হ'ল। এইটো হৈছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা। চোৰ গ'লে বুদ্ধি বৰষুণ বলে জাপি। তাৰমানে আমি কি কৰোঁ চোৰ গ'লে আমাৰ বুদ্ধি ওলায় আৰু বৰষুণ যোৱাৰ পিছত জাপিটোৰ কথা মনত পৰে। ঠিক তেনেকৈ আমি যিকোনো মানে কথা এটা এইটো অৰ্থটো এইটো বুজাইছে যিকোনো আমি এটা কাম কৰিব লাগিলে সেই কামটো আমি উপযুক্ত টাইমত কৰিব লাগিব নহ'লে পিছত হ'লে দেৰি হৈ যাব। পিছলৈকে ঠেলি থ'লে সেইটো মানে কামটো সিদ্ধ নহ'ব ভালকৈ মানে সেইটো সিদ্ধ নহ'ব। আমি সময়ৰ কাম সময়ত কৰিব লাগে এইটো অৰ্থটো বুজাইছে। অলপ বহল সম্প্ৰসাৰণ কৰি লিখিলে হ'ল এইটো। নেক্সট হৈছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনে ধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ ছাত্ৰ ছাত্ৰী একতা সভাৰ এগৰাকী সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখিব লাগে। তো আবেদন পত্ৰত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা এইবোৰ কৰিব নালাগে। তুমি দেখি থকা সমাজৰ যিকোনো এটা কুসংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰা। যেনেকুৱা আমাৰ যে ডাইনী হত্যা এইটো যে ডাইনীৰ সন্দেহত যে হত্যা কৰে সেইটোলৈ লিখিব পাৰি। যিকোনো টপিক এটা বা কুসংস্কাৰ মানে সেনেকুৱা বা আমাৰ যিটো অস্পৃশ্যতা আছে যিটো উচ্চ নিচৰ কথা আহে এনেকুৱা কুসংস্কাৰ কিছুমান আছে আৰু তেনেকুৱা বহুত আছে এনেকৈ এখন লিখিলে হ'ল। তাৰপিছত দিছে 18 এইটো দিছে 21 নম্বৰটো তলতে গদ্যাংশৰ মূল ভাৱ লিখা। ইয়াত মূল ভাৱটো লিখিব দিছে। মূল ভাৱ সদায় 1/3 হয় মানে 3/1 অংশ হয়। 3/1 অংশ মিনছ এইটো হ'ল যদি ইয়াত আমাৰ ৱাৰ্ড আছে যিটো শব্দবিলাক যদি 100টা শব্দ আছে আমি 30টা শব্দৰ ভিতৰত বা 33টা শব্দৰ ভিতৰত লিখিব লাগে 33। আমি এইটো কি দিছে চাই লওঁ। সমাজৰ উন্নতি বিশেষকৈ নিৰ্ভৰ কৰে সাহিত্যৰ ওপৰত। এটা জাতিৰ সাহিত্য যিমান চহকী সেই জাতিৰ উন্নতি সিমান বহল। এখন সমাজৰ সুখ দুখৰ ছবি ফুটি উঠে সাহিত্যই বহুতো জাতিৰ বুৰঞ্জীত একতা নতুন যুগ আনি দিয়ে। ফৰাচী দেশত যেতিয়া মানুহৰ ওপৰত অত্যাচাৰে চেৰাই গৈছিল ফৰাচী সমাজত তেতিয়া অত্যাচাৰ ব্যভিচাৰ বিয়পি পৰিছিল। তেতিয়া ফৰাচী সাহিত্যৰ লেখকসকলে তেওঁলোকৰ সাহিত্যত সেইবোৰ ফুটাই নতলা হ'লে ফৰাচী বিপ্লৱে বুৰঞ্জীত ঠাই নাপালেহেঁতেন। এইটো মানে চমু কৰি মূল ভাৱ মানে সাহিত্যৰ যে যিটো মানে ইয়াত এইটো বুজাইছে যে সাহিত্যৰ অসীম মানে গুৰুত্ব আছে সমাজ এখনৰ কাৰণে। সাহিত্যৰ মানে যিটো অৱদান অপৰিহাৰ্য সেইটোৱে বুজাইছে। তেনেকৈ লিখিলে হৈ যাব এইটো। এতিয়া আমি এইটো চাওঁ তলত 28 নম্বৰৰ কোৱাটো তলতে যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। বিপৰীত শব্দ উন্নতিৰ বিপৰীত হ'ব অৱনতি। কলাটো হ'ব বগা। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। দৰা কইনা ককা আইতা। এইবাৰ কুৱেশ্যন পেপাৰ বহুত সহজ হৈছে তো আশা কৰোঁ তোমালোকে নিশ্চয় পাছ কৰিবা। তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। বিপদ আপদ নবীনটো যিটো নতুন বুজায় সেইটো নবীন। উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। এইটো কি কৈছে যিকোনো এটা অভিটো মানে হ'লে হ'ল এইটো থাকিব লাগে। এইটো উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিব লাগে। যেনেকুৱা যিকোনো এটা ৰামৰ সাহিত্যত ভাল অভিজ্ঞতা অভিটো তাত থাকিলে হ'ব অভিজ্ঞতা উপসৰ্গটো ব্যৱহাৰ কৰি এইটো যে ৰামৰ সাহিত্যত ভাল অভিজ্ঞতা আছে এইটো এনেকৈ লিখিলে হৈ যাব এইটো। তাৰপিছত এইখিনি চাওঁ। খালী ঠাইত উপযুক্ত অনুসৰ্গ পঢ়োৱা। কামটো যত্নেৰে কৰিবা। অনুসৰ্গ বুলি চন এইবিলাক উপসৰ্গ ইয়াত হ'ব কামটো যত্নেৰে কৰিবা চোন।
কৰিবাচোন তলৰ বাক্যটো শুদ্ধকৈ লিখা কালিলৈ 1টা বজাত আহিবা এইটো ভুল হৈছে তো কালিলৈতো নহ'ব এইটো কাইলৈ 1টা বজাত নহয় 1 বজাত 1 বজাত আহিবা 1 বজাত আহিবা নেক্সট দিছে তলত দিয়া যিকোনো এটা শব্দ এইটো হ'ব বিগুটিয়া মিন্স ইটিকিং কৰা আৰু সোমৰণতে স্মৰণ কৰোঁতে এইটো হ'ব আধুনিক ৰূপ স্মৰণ কৰোঁতে এইখিনি আজি এইখিনি আছিল নেক্সট আমি আকৌ এক্সাম গ'লে সেইবিলাক আমি আকৌ নেক্সট আলোচনা কৰিম তোমালোকে চাই থাকিবা থেংক ইউ এভৰিৱান